আজি ইমান গাল কৰদৈ লৈ দেখিছে নাই, ক'ৰবাত বিক্ৰী কৰিবলৈ যাম বুলি ভাবিছে নি? নহয়, এইখিনি লৈ আজি আচাৰ আৰু কিবা কিবি বনাওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, তেতিয়া গম পাই থাকিব। এইটো এটা হ'ল ইমান হেল্ডি ফ্ৰুটছ নহয়, আমাৰ অসমত পোৱা যায় এভেইলেবল, দামো কম, ইয়াৰ গুণাগুণটো চবেই গম পায়, সকলোৱে খাব কিন্তু দেই এইটো বস্তু। আজি মই এইটো দিয়ে কিবা কিবি ৰেচিপি দেখাম দেই। এতিয়া কাটি লৈছোঁ দেই, মই অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। ইমান ৰস থকা নহয় হেৰিকেইটা যে, এই মাজৰ এইডাল কাটি লৈছোঁ, কাটি লৈ পেলাই ইয়াৰ এইডাল কাটি লৈছোঁ আৰু এনেকৈ দুপিচে কৰিছোঁ আৰু এৰাতি নিমখত তিয়াই থৈ দিম। আজি এতিয়া নিমখত দি থৈ দিম, কাইলৈ টুকি পেলাই ৰ'দত দিম, তাৰপিছতহে আৰু বাকীখিনি প্ৰচেছ এটা এটাকৈ দেখাই থাকিম দেই। কটা ৰ'দত দিয়া চব হৈ গ'ল, এতিয়া ৰাতি মই বনাবলৈ লৈছোঁ। এতিয়া মছলাখিনি ৰ'ষ্ট কৰি ল'ম, কি মছলা দিম চাই যাওক, চাই গ'লে হৈ যাব। এয়া ধনিয়া মই 3 চামুচমান দিছোঁ, মোৰ মানে হেৰিখিনি কৰ্দৈখিনি বেছি আছিলেতো, আপোনালোকে নিজৰ অনুযায়ী দিব মানে যিমান। এয়া মিঠা চপটো 2 চামুচমান দিছোঁ। আচাৰত মিঠা চপৰ গোন্ধটো বৰ ভাল লাগে ন। তাৰপিছতে এইটো দিছোঁ গোটা জিৰা আৰু তেনেকৈ তাতকৈ কম দিব, ধনিয়াতকৈ গোটা জিৰাটো কম দিব, ধনিয়াটো আৰু চপটো বেছিকৈ দিব লাগে। নিজৰ মানে আপোনাৰ নিজৰ হেৰি অনুযায়ী দিব আৰু। তাৰপিছত আজৱাইনটো দিছোঁ 1/2 চামুচমান দেই, আজৱাইনটো বেছি দিয়া নাই, বৰ ধৰে যে, সেইটো কাৰণে মই এইটো দিছোঁ। আৰু সৰিয়হটো ইয়াত দিয়া নাই, সৰিয়হটো মই পেষ্ট কৰি ভিনেগাৰৰ লগত হেৰি কৰি দিছোঁ। সৰিয়হটো দিব, সেইটো কম্পালচৰি, স্কিপ নকৰিব মানে। আৰু এয়া শুকালে চব, এটা দিন পূৰা শুকুৱালোঁ, বাকী বনোৱাটো ৰাতি বনাই আছোঁ। এইটো পূৰা ইনষ্টেণ্ট হৈ যায় মানে এই আচাৰটো যে, ইমান একো বেছি মানে কষ্ট নহয়। আৰু চব দেখিছে নাই, মই ইয়াতে দিছোঁ, সৰিয়হ পেষ্টটো দি দিছোঁ, ৰঙা জলকীয়া গুড়ি দিলোঁ, তাৰপিছতে এই মছলাখিনি যে গুড়ি কৰিছিলোঁ সেইখিনি মিক্সিত এইখিনি গোটেইখিনি দি দিলোঁ। তাৰপিছত আৰু এটা কথা থাকি গ'ল দেই, জালুকৰ গুড়ি অকণমানো দিছিলোঁ। বগা নিমখটো কমকৈ দিছোঁ আৰু ক'লা নিমখটো অলপ সৰহকৈ দিছোঁ, কাৰণ ক'লা নিমখে মানে আপোনাৰ টেষ্টটো বেছি ভাল আনে আচাৰৰ। 2টা নিমখেই দিছোঁ। তাৰপিছতে আৰু আপোনালোকে চাগে ভাবিছে এজনী তেল চেল দিয়া নাই কি হ'ল। কৰ্দৈ মেইন আপোনাৰ হেৰি হ'ল, চিক্ৰেটটো হ'ল কি, আপুনি গৰম তেল নিদিব, কেঁচা তেল দি বনাই চাওকচোন, যদি নাই খোৱা এবাৰ কেঁচা তেল দিব, খালি ৰ'দত কেইবাদিনো দিব দেই। ৰ'দত মুখখন খুলি বটলটো তেনেকৈ দি থ'ব, তাৰপিছত আপুনি খাই থাকিব। আৰু এটা কথা, ভিনেগাৰো মই দিছিলোঁ দেই, এইটো মানে স্কিপ হৈ গ'ল, ভিনেগাৰৰ চিনটো, সেইটো ভিনেগাৰ অকণমান দি দিব। তাৰপিছত বটলত ভৰাই ৰেডি, আৰু লগে লগে খাব পাৰিব, বহুত টেষ্টি। আৰু এইটো মানে খুব হেল্ডি মানে আচাৰ দেই।